Hi friends, welcome back to my YouTube channel RB Negra Melodies. নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে মই আপোনালোক সকলোটিকে RB Negra Melodies চেনেলটিলৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে নিশ্চয় আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আপোনালোক সদায় ভালে থাকক, কুশলে থাকক। আশীৰ্বাদত মই বৰ্তমান ভালে আছো। আজি মই পুনৰ এটি নতুন ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো। আপোনালোক যিসকলে মোক ভাঙনি সেৱাৰ বিষয়ে সুধি আছিলে, ভাঙনি সেৱা দিব লাগে, সংখ্যাৰে বুজাই দিব লাগে, সেইসকলৰ বাবে মই আজি এই ভিডিঅ'টি আগবঢ়াব বিচাৰিছো। এই ভিডিঅ'টিত থাকিব দুটিমান ভাঙনি সেৱা আৰু আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে শুদ্ধভাৱে শিকিব পাৰিব। মাজতে মই আপোনালোকক চাৰ্টখন দি দিম, আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাৰ্টখন লিখি ল'ব আৰু সেই অনুপাতে আপোনালোকে বজাবলৈ যত্ন কৰিব। এইখিনিতে আপোনালোকৰ ওচৰত এটা মোৰ বিশেষ অনুৰোধ, আপোনালোক যিসকলে মোৰ ভিডিঅ'বিলাক চাই মোক ইমান মৰম ভাল পোৱা দিছে, তেখেতসকলৰ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছো, আপোনালোক যিসকলে এতিয়াও মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে অনুগ্ৰহ কৰি মোৰ চেনেলটি যেন ছাবস্ক্ৰাইব কৰি দিয়ে। এতিয়া মই দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই যাব শেষলৈকে, তেতিয়াহে সম্পূৰ্ণভাৱে বুজিব পাৰিব। প্ৰথম ভাঙনি বোলটি হৈছে ঘেনি তিথাক তিথাক তাকু গুডু ঘেন তাকু ঘেন। এতিয়া মই আপোনালোকক চেৱটি বজাই দেখাম, তাৰপিছত সংখ্যাৰে মই আপোনালোকক বুজাবলৈ যত্ন কৰিম। এতিয়া এটা হৈছে ভাঙনি সেও। এই ভাঙনি সেৱটি মই বুলৰ লগত কেনেধৰণে বজাই মই আপোনালোকক বজাই দেখাইছো। প্ৰথমে মই এটি বুল বজাম, বুলটিৰ পিছত মই আপোনালোকক ভাঙনি সেৱটি লগত বজাই দেখাম। এনেধৰণে আপোনালোকে বজাব পাৰিব, নতুবা আপোনালোকে এনেধৰণে বজাব পাৰিব। মই ভাগিও দেখাই দিছো। এনেধৰণে আপোনালোকে বজাব পাৰে। এনেধৰণেও বজাব পাৰে, নতুবা এনেধৰণেও আপোনালোকে বজাব পাৰে। এতিয়া মই সংখ্যাৰে আপোনালোকৰ আগত ভাঙনি বোলটি দাঙি ধৰিছো, আপোনালোকে ভাল ধৰণে লক্ষ্য কৰিব যাতে আপোনালোকে এবাৰতে শিকিব পাৰে। ঘে এবাৰ পৰিলে কোবাত ঘে নি, ঘে নি, ঘে বুলি কওঁতে কোবাত মাৰিলো, নি কওঁতে আমি তালিত মাৰিলো। ঘে নি লগতে আহিছে ঘে নি, তালিত কোবাত এবাৰ, তালিত এবাৰ। ঘে নি টি, আকৌ ঘে নি টি, তালিত দুবাৰ পৰিলে ঘে নি টি, ঘে নি টি থাক টি থাক, ঘে নি টি থাক টি থাক, তাকু গুডু ঘেন তাকু ঘেন। এতিয়া মই সংখ্যাৰে চাৰ্টখন লিখি আপোনালোকৰ আগত দি দিছো, স্ক্ৰীনত দিয়া আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'ব, তাৰপিছত আপোনালোকে মুখস্থ কৰি বজাব। এতিয়া আছিলে মোৰ 1 নম্বৰটি ভাঙনি বোল আৰু 2 নম্বৰ ভাঙনি বোলটি এতিয়া মই আপোনালোকৰ আগত বজাই দেখাম। এতিয়া আছিলে 2 নম্বৰটি ভাঙনি বোল। আকৌ মই ভাঙনি বোলটি এটি বুলৰ লগত আপোনালোকক বজাই দেখাই। ঘেন ঘেন, এনেধৰণেও আপোনালোকে বজাব পাৰিব, নতুবা ঘেন
আপোনালোকে বজাব পাৰিব এতিয়া এই বুলটিও মই স্ক্ৰিনত দাঙি ধৰিছো কেনে ধৰণে মই সংখ্যাৰে বুজাই দিছো আপোনালোকে চাই লৈ স্ক্ৰিনশ্বট মাৰি লওক এতিয়া মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো মোৰ 3 নম্বৰটি বুল একেবাৰে সহজ বুল হেতু হৈছে ঘেন ঠাক ঠাক টাক টাক ও ঘেন ঠাক ও ঘেন একেবাৰে সহজ ভাঙনি বুল এটো ঘেন ঠাক ঠাক বুলি কওঁতে এটো মন ৰাখিব ঠাক যেতিয়া আপোনালোকে বজাব কুবাত হাসি ধৰিব আৰু তালিত এৰি দিব সমানে মাৰিব কিন্তু ঠাক ঠাক ঘেনটো এবাৰে পইছে ঘেন ঠাক ঠাক নিশ্চয় আপোনালোকে বুজি পাইছে ঠাক কেনেকৈ বজাইছো ঘেন ঠাক 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 ঘেন ঠাক ঘেন ইমান ঘেন ঠাক এনে ধৰণে আপোনালোকে ভাঙনি বুলটি বজাব পাৰিব আৰু আজি ভিডিওটি মই ইমানতে সামৰিব বিচাৰিছো আৰু আপোনালোকে যি সকলে মোৰ ভিডিওটি চাই আছে তেখেতসকললৈ মই বিশেষভাৱে মোৰ হৃদয়ৰ পৰা ভক্তি ভৰা সেৱা নিবেদিছো আৰু আশা কৰো আপোনালোকে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আগলৈ মোৰ ভিডিওবিলাক এনে ধৰণে চাই মোক মৰম ভাল পোৱা দি যাব বুলি মই আশা ৰাখিলো হদৌ শেষত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ সকলোৰে শ্ৰী চৰণত মোৰ ভক্তি ভৰা সেৱা নিবেদি আজি ভিডিওটি মই ইমানতে সামৰণি মাৰিছো ধন্যবাদ